নমস্কাৰ বন্ধুসকল মই ৰীনামণিয়ে আজি মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলো কুশলে আছে আজি এই মোৰ ব্লগটো মই আপোনালোকক এটা নতুন বস্তু দেখাবলৈ লৈছো ঠিক নতুনো নহয় আসলতে সকলোৱে হয়তো নাজানিব পাৰে মোৰ এটা আচাৰৰ ষ্টাৰ্টআপ আছে সৰুকৈ মোৰ 2 বছৰ হ'ল এটো খোলা আৰু টুকটাককৈ চলি আছে মই দোকান বিলাকত সাপ্লাই দিও আৰু আজি মানে কথাটো হ'ল কি যে যোৰহাট বিষ্টুৰাম বৰুৱা হলত বহাগী মেলা পাতিছে আৰু তাত মোৰ এজন ষ্টুডেন্টৰ মাক দুটাকে ষ্টল দিছে আৰু তেখেত সকলে মোক বিচাৰিছে অলপ আচাৰ আৰু সেই কাৰণে মই আচাৰখিনি পেকিং কৰিবলৈ লৈছো আৰু লগতে মোৰ আগৰ পৰাই বহুতো ফ্ৰেণ্ডে মোক সুধি থাকে যে মই আচাৰবোৰ ঘৰতে কেনেকৈ পেকিং কৰো সিল কৰো সেইবিলাক তেখেত সকলৰ জানিবলৈ মন যায় আৰু মই এই ভিডিওটোতে তেখেত সকলক অকনমান এক ঝলক দেখাবলৈ বিচাৰিছো কেনেকৈ মই সেইখিনি পেকিং কৰো সিল কৰো আৰু মই সেই আচাৰখিনি দিবলৈ আজি আকৌ বহাগী মেলালৈ যাম মই আপোনালোকক বহাগী মেলাখনো অকমান দেখাম বাৰু তাত বিভিন্ন ষ্টল বিলাকত কি ওলাইছে আপোনালোকক অকমান দেখাম যিসকল যোৱা নাই সেইসকল তেতিয়া যাব পাৰিব আৰু আশা কৰো আপোনালোকে মোৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু চেনেলটো যিসকল নতুন সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো এনেদৰে প্ৰথমতে সিলখিনি মই সিলখিনি মৰা হৈ গল এতিয়া মই এবিলাকত হাফৰবোৰ বন্ধ কৰি যাম এনেদৰে এটা স্টেপ কে কৰিবলে কামটো সহজ হয় হাফৰখিনি বন্ধ কৰি যাম এয়া মোৰ হাফৰখিনি বন্ধ কৰি হৈ গল এতিয়া মই ইয়াত লেবেলিং কৰিম কোনটো কি আচাৰ প্ৰথমতে চাই লম এটো আদা নহৰু জলকীয়া গতিকে ইয়াত মই আদা নহৰু জলকীয়াৰ ষ্টিকাৰটো লগাম এটো আদা নহৰু জলকীয়াৰ ষ্টিকাৰ আইতাৰ আচাৰ আপোনালোকে মোৰ এটো দেখিছে চাগে মই ফেসবুকত প্ৰায়ে দিয়ে থাকো এয়া আইতাৰ আচাৰ আদা নহৰু জলকীয়া এটো মই ইয়াত এতিয়া ষ্টিকাৰটো লগাই দিম এয়া এনেকুৱাকে হ'ব এতিয়া যিমানখিনি আদা নহৰু জলকীয়া আছে হিমানটা আদা নহৰু জলকীয়া প্ৰথমতে লগাই লম এটো আমৰ আচাৰ সৰি এটো জলফাই আচাৰ এটো এয়া জলফাই আচাৰ এতিয়া জলফাই ষ্টিকাৰটো লগাম এয়া এনেদৰে লগাই দিম বটলত এইটো ৰেডি হৈ গ'ল এইটো এয়া নেমুৰ আচাৰ ইয়াত এতিয়া মই এয়া নেমুৰ ষ্টিকাৰটো লগাম এয়া এনেদৰে মই ষ্টিকাৰখিনি প্ৰথমতে লগাই লম তাৰ পাছত ইয়াত যেটো ওয়েট নেট ওয়েট আৰু ডেটটো ম্যানুফ্যাকচাৰিং ডেট পেকেজিং ডেট এইকিটা মই লিখিম এইখিনি মোৰ লেবেল লগোৱা হৈ গল লেবেল লগোৱাৰ পিছত ইয়াত এতিয়া নেট ওয়েটটো আৰু ম্যানুফ্যাকচাৰিং ডেটটো লিখিম এয়া সকলো লেবেল লগোৱা হৈ গল বন্ধুসকল দেখিলে মই এনেদৰে পেকিং কৰো আৰু পেকিংটো মই সদায় নিজে কৰো
আচাৰ বনাওঁতে মোক হেল্প কৰি দিয়া মানুহ আছে, কিন্তু মই পেকিংটো সদায় নিজে কৰোঁ, যাতে ৱেটৰ খেলি মেলি নহয় আৰু ডেট আৰু ৱেট লিখাটো যাতে গণ্ডগোল নহয়, সেইটো কাৰণে মই পেকিঙৰ কামটো নিজে কৰোঁ। এইবিলাক এতিয়া মই এইখিনি বেগত ভৰাম, ভৰাই পেলাই বহাগী মেলালৈ যাম। বন্ধুসকল, এয়া মই এতিয়া ৰেডি হৈছোঁ মেলাত মোৰ আচাৰখিনি দিবৰ বাবে মেলালৈ যাবলৈ, আৰু আশা কৰিম আপোনালোকেও শেষলৈকে চাই থাকিব। মই অলপমান মেলাও আপোনালোকক দেখাম। এয়া বহাগী মেলা পাইছোঁহি। মই অকণমান ভিডিঅ' কৰি লৈছোঁ দেই। ইয়াতে মই আচাৰখিনি দিছোঁ। বাইদেউ কেনেকুৱা? ভাল? অঁ, ঠিকেই চলি আছে আৰু। এইবিলাক কাপোৰৰ, এইবিলাক এয়া গহনা। বিপণীসমূহত মানুহৰ ভিৰটো কম, বতৰটো অৱশ্যে বেয়া যে, সেইকাৰণে। বাইদেউ ভাল? এখন এনেকুৱা মণিহাৰী দোকান, ইফালে মুলতানী চূৰ্ণ, অসম প্ৰাকৃতিক উদ্যোগ, সুস্থ শৰীৰ গঢ়াৰ বাবে। কিমান দিন আছে আপোনালোক? 12 তাৰিখলৈকে। চিলাই মেলি আপোনাৰ ব্লাউজ নিজে চিলাই, কাপোৰটো চিলাই দিব পাৰিম। অঁ, মই এযোৰ লৈ গৈছোঁ বাৰু, ভালেই লাগিছে কাপোৰযোৰ। ঘৰত দেখাওঁগৈচোন দেই, পচন্দ হ'লে। দেখুৱালৈকে যি গুচি যায়। নাযায় গ'লে আৰু আছে নহয় আপোনাৰ ষ্টকত আছে। এইবিলাক চীনামাটিৰ বাচন। অ' ভাইটি, এইটো কিমান দাম? এইটো 130 আৰু এইটো 120। এইটো ভগা আছে পাই। বেলেগ পিচ আছে 120। 80 মানত হ'ব নি? 80 নহয়, 100 হ'ব। 100 এইটোকে দিয়া 100ত। 10 টকা দিব। হা? 110 টকা। এই নিদিওঁ, 100ত হয় যদি দিয়া, এটা লৈ যাওঁ। ভাল চাই এটা দি আছোঁ। এইবিলাক ডলাবিলাকৰ দাম কিমান? অঁ, পেলাই এতিয়া এয়া মানে মোৰ কিতাপৰ কাৰেকশ্যনৰ কাৰণে আহি প্ৰেছ পালোহি। প্ৰেছত এয়া এতিয়া এই পলিৰ লগত বহি আছোঁ। তাৰপিছত এতিয়া লাহে লাহে ঘৰলৈ যাওঁগৈ আৰু, গধূলিও হৈ আহিছে, বৰষুণো দিবগৈ। ঠিক আছে, তুমি বহি থাকা, মোৰ কামটো খালি তুমি যিমান পাৰা সোনকালে কৰিবা। অঁ, ঠিক আছে। অঁ।